হেল্ল' গাইজ, আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে স্কিন ইনফেকশ্যনৰ কেইটামান ঘৰুৱা টিপছ। তাৰ কাৰণে আমি নিমপাত ল'লোঁ আৰু কমফুৰ যিটো পূজাত ব্যৱহাৰ কৰা হয় সেই কমফুৰটো লৈ ল'লোঁ আৰু অলপমান ঘৰুৱা হালধি গুড়ি। নিমপাত, হালধি আৰু কমফুৰ এইকেইটা স্কিনৰ কাৰণে বেষ্ট মেডিচাইন হয়। নিমপাতত এণ্টি ফাংগাল, এণ্টি বেক্টেৰিয়া আদি গুণ থাকে, গতিকে আমাৰ নিমপাত স্কিনৰ কাৰণে বহুত ভাল হয়। নিমপাতখিনি এনেদৰে মিক্সিত পিচি পেলাই তাক পেষ্ট কৰি লোৱা হৈছে। এইটো হৈছে কোনো ভেজাল নোহোৱা নিমপাতৰ ৰস, দেখা পাইছে, পূৰা পিয়ৰ নিমপাতৰ ৰস। এনেকুৱা নিমপাতৰ ৰস যদি 2-3 চামুচ ৰাতিপুৱা খালী পেটত খাব পাৰে, তেনেহ'লে আপোনালোকৰ যাৰ হাই ব্লাড প্ৰেছাৰ থাকে তাৰ কাৰণেও বহুত ভাল আৰু খুনটো চাফা কৰি ৰাখিব। কফুৰো স্কিনৰ কাৰণে বহুত ভাল। এনেদৰে কফুৰ 3-4টামান লৈ পেলাই তাক খুন্দি লোৱা হৈছে। কফুৰটো বহুত ছফ্ট হয়, জল্দি খুন্দ খাই যায়। কফুৰতো এণ্টি ফাংগল পোৱা যায়, গতিকে স্কিনৰ কাৰণে বেষ্ট মেডিচাইন। কাৰোবাৰ স্কিনত যদি খজলি হৈ থাকে, তেতিয়া কফুৰ তেল লগালেও ভাল হৈ যায়। এতিয়া আমি নিমপাতৰ ৰস আৰু কফুৰ এনেদৰে মিক্স কৰি ল'লোঁ। লগতে হালধি গুণবিলাকতো জানেই। হালধিয়ে ইমিউনিটি ছিষ্টেম ভাল কৰি ৰাখে আৰু স্কিন ইনফেকশ্যনৰো বহুতকেইটা সমস্যা দূৰ কৰে। গতিকে এনেদৰে মিক্স কৰি লোৱা হৈ গ'ল। দেখিলে মিক্স কৰি লোৱা হ'ল। মিক্স কৰি আমি তাক য'ত এপ্লাই কৰিম, আধা ঘণ্টামান পিছতে তাক গৰম পানীয়ে ধুই দিলে আপোনাৰ যিখিনি খুজলি হৈ থাকে বা স্কিনত কিবা ৰঙা দাগ হয়, ফাংগল আহে, গতিকে সেইখিনি নাইকিয়া হৈ যাব। কমচে কম 1 মাহমান তাক এপ্লাই কৰিব লাগিব, তেতিয়া আপোনালোকে ৰিজাল্টটো পাব। আৰু দেখা পাইছে এনেকৈ কটন লৈ পেলাই য'ত ইনফেকশ্যন হৈছে তাত এনেকৈ এপ্লাই কৰি গৰম পানীয়ে, হালকাচা গৰম পানীয়ে পিছত ধুই দিলে, আধা ঘণ্টামান পিছত লগোৱাৰ পিছত তাৰ বেনিফিটটো পাই যাব। কেনেকুৱা পালে আপোনালোকে জনাব আৰু লাইক এণ্ড শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, নমস্কাৰ।